তাৰপিছত নমস্কাৰ জনাইছোঁ সেইসকলক যিসকলে ফাংচনৰ সুযোগ লৈ গাৰ্লফ্ৰেণ্ডৰ লগত এংগল মিলাই ৰখি আছে। তো হেল্ল' গাইজ, আশা কৰোঁ সকলোৰে খবৰ ভাল। তো আজি গৈছোঁ মই নেকিবদাহঁতৰ গাঁৱত বৰ্ণিত। তো তাত আজি ফাংচন আছে, তো বহুত শিল্পী আছে তাতেও। তো আপোনালোকৰ ভিডিঅ'টো চাই থাকক। তো চলো এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফাইনেলি গাইজ আজি আহি পালোঁ, মানে বহুত মানুহ হৈছে। চাইছোঁ আমাৰ হেৰি আৰিফুলো আহিছে আজি। তো চাইছোঁ আপোনালোক দেখুৱাইছোঁ গাইজ, এবাৰ মানুহকেইটা চাই লওকচোন। তো আমাৰ এয়া আৰিফুল আছে, জোনবাৰীটো চাইছোঁ। গাইজ মানে কথাটো হ'ল কি গম পাইছে না, বহুত মানুহ হৈছে গাইজ। চাইছোঁ জেগাটো ইমানটা ঠিক নহয়, চাইছোঁ আপোনালোকে চাই দিয়ক, গাড়ীটো ভালকৈ দেখক, চাই দিয়ক। ধন্যবাদ আপুনি আমাক এইকণ সময় দিয়াৰ বাবে, আৰু আমাৰ এই সজাগ অনুষ্ঠান দি আৰু সজাগ কৰি তোলাৰ বাবে, সুন্দৰ কৰি তোলাৰ বাবে তেওঁক বহুত বহুত ধন্যবাদ। আকৌ লগ পাম এনেকুৱা কিবা অনুষ্ঠান থাকিলে নিশ্চয়। আমি যিহেতু চুবুৰীয়া হয়, কেলেগে ঠাইতে থাকোঁ, এটা জেগাতে থাকোঁ। এইটো হাতীগাঁও, গতিকে সেইকাৰণে নিজৰ মানুহবোৰক মাতিছোঁ। বেলেগৰ মানুহ বুজি নাপালে নিজৰ মানুহবোৰে বুজি পাব যে অনুষ্ঠানটো কিয় পাতিছে। সেইটোৱে এটা হাত চাপৰি উপাধি কাষ্টমাৰ বাবে ধন্যবাদ। এখন ধুনীয়া ফটো উঠাব লাগে নেকি বৰগত। তো ফাইনেলি গাইজ ৰূপালী গোটেই শৰ্মা গুচি গ'ল। তো এতিয়া আমি বেলেগৰ গান চাম, তো চাই থাকক। TikTok মানে ভিডিও পুরা একদম লেভেলতে ফালিয়ে গেছে।
নমস্কাৰ তাৰপিছত নমস্কাৰ জনাইছোঁ সেইবিলাক ভিনীয়েকক যিবিলাকে নতুনকৈ বিয়া পাতি খোলখালি লৈ আহিছে নিজৰ ঘৈণীয়েকতকৈ বেছি খোলখালিক গুৰুত্ব দিব লগা হৈছিল পাছাটোৰ আছে যেন পাইছোঁ তাৰপিছত নমস্কাৰ জনাইছোঁ সেইসকল ছোৱালীক যিবিলাকে লোকৰ পৰা মেকআপ ধাৰ কৰি লৈ সি মেকআপ কৰি আহিছে তাৰপিছত নমস্কাৰ জনাইছোঁ সেইসকলক যিসকল ছোৱালীয়ে কয় ইমান কোৱাৰ পিছতো হাঁহা নাই কাৰণ বিউটি পাৰ্লাৰত গৈছে পাৰ্লাৰতে গোটেই লেপি পঠাইছে হাঁহি যদি মেকআপ ফাটি ওলাই যায় আমাৰ একো ৰিক্স নাই সেইকাৰণে তাই অকল এইটো দি আছে সেইসকলক নমস্কাৰ জনাইছোঁ তাৰপিছত নমস্কাৰ জনাইছোঁ সেইসকলক যিসকলে ইয়াত নাই পিছফালে বহি আছে আন্ধাৰত কিবা বিচাৰিছে মই নাজানো সেইসকলক আন্ধাৰে আন্ধাৰে নমস্কাৰ জনাইছোঁ তাৰপিছত নমস্কাৰ জনাইছোঁ আমাৰ ইয়াৰ ধুনীয়া ধুনীয়া ছোৱালীবিলাকক আৰু তাৰপিছত নমস্কাৰ জনাইছোঁ আমাৰ ল'ৰাবিলাকক তাৰপিছত নমস্কাৰ জনাইছোঁ সেইসকলক যিসকলে ফাংচনৰ সুযোগ লৈ গাৰ্লফ্ৰেণ্ডৰ লগত এংগল মিলাই ৰখি আছে হোৱাটছআপত মেছেজ মাৰিছে জান বাহিৰত ওলাই আহা চাওমিন কিনছোঁ আহা তাই ৰিপ্লাই দিছে দেখা নাই নেকি দেউতা বহি আছে সেইসকলক দুখিত নমস্কাৰ বাপ বেলেগ মিউজিক দিছা ঐ বিয়া পাতিলে মিউজিকবিলাক এনেই হৈ যায় বিয়াৰ পিছত হৈ যায় মিউজিকবিলাক ল' হৈ যায় আচ্ছা বিয়া পতা মানুহ আছেনে ইয়াত ৰিচেণ্টলি আমেৰিকাৰ এটা মানে NGO ৰিচাৰ্চ কৰিছে যে বিয়া পতা মানুহৰ মানে 80% মানুহৰ বাহিৰত কোনোবা কাৰোবাৰ লগত লিলিমাই থাকে সেইটো ডাঙৰ কথা নহয় ডাঙৰ কথাটো এইটো যে যিবিলাক 20% বাকী আছে সিহঁতৰো আছে ধৰা পৰা নাই বাচাতে তুমি ক'ত আহিছিলা ক'ত ফাংচন চলাইছিলোঁ ফাংচন ইয়াত কিয় নহয় মা আৰু বাইদেউৰ লগত আহিছিলোঁ মায়েৰে বাহিৰে ক'ত গেল মায়ে এটা ললিপপ দি পেলাই এজন দাদাৰ লগত এইফালে গুচি গৈছে আৰু পাঁচজনীয়ে নহয় ৰুবুল দা নেকি গামচা লৈ আছিল যে ৰুবুল দা এজনে চিঞৰিছিলে ৰুবুল দা কাক লৈ গৈছিলে আচ্ছা তাৰপিছত বাহিৰে ক'ত গেল বাইদেউ এই ষ্টেজৰ পিছতে নেকিব চুলি দীঘল যে জেকেট পিন্ধিছে নেকিব দা বোলে নেকিব দালত গৈছিল নেকিব দাৰ লগত গৈছে এতিয়া মোক এৰি গৈছে মই হেৰাই যাম এতিয়া তুমি হেৰাই গৈছা তাৰ লগত থাকিম মই এতিয়া আৰু চিন্তা নকৰিবা আমাৰ গোহালিৰ ওপৰত গৰু এটা আছে তাৰ লগত থাকিবা আজি মানে আমাৰ গৰু এটা আছে তাৰ লগত থাকিবা গৰুৰ লগত কিয় থাকিবা গৰু নহয় মোৰ ল'ৰাটোৰ নাম গৰু আপোনাৰ ল'ৰা তাৰ লগত থাকিম তাৰ লগত থাকিম পাৰিবা এনে তুমি পঢ়া পাতি গৈছিলোঁ অংগনবাড়ী এতিয়াও নহয় মানে বাইদেউ মোক অংগনবাড়ীৰ পৰা বাহিৰত ওপৰত যাব মানা কৰিছে অংগনবাড়ীৰ পৰা ওপৰত যাব মানা কৰিছে মানে অংগনবাড়ীত বইল কণী পায় চুজি পায় বেটা খোৱা ধান্দাটো সেইকাৰণে জানাই আৰু আচ্ছা মোক কাষতে গাঁৱতে ল'ৰা ছোৱালী তই কেনেকৈ পালন কৰা লালন পালন কৰে মই ছাৰ মই লালন পালন নকৰোঁ কৈছে কোনে লালন পালন কৈছে চৰকাৰে কেনেকৈ লালন পালন না মই মানে কি হয় ৰাতিপুৱা উঠি এমাহ টেমা এইবিলাক আছে নহয় এইবিলাক দৌৰবাই অংগনবাড়ীত যায় তাতে যায় আপোনাৰ চুজি খায় কলা খায় বিস্কুট খায় তাতেই টোপনি মাৰে সেইকাৰণে কৈছোঁ বেছি ল'ৰা ছোৱালী নকৰোঁ তাতেই টোপনি মাৰিব ল'ৰাই হওক বা ছোৱালী হওক দুটাই যথেষ্ট আচ্ছা আপোনালোকে নিউজ চাইনে আমাৰ নিউজ কিমান নিউজ চেনেল হয়নে গোটেই ভাৰতবৰ্ষ পৃথিৱীত কিমান নিউজ চেনেল ভাবকচোন ইমানটা ব্ৰেকিং নিউজ ক'ত ঘটে মই কিন্তু বুজি নাপাওঁ 12টা চেনেলত 13টা ব্ৰেকিং নিউজ প্ৰত্যেকটোৱে ব্ৰেকিং নিউজ এই ব্ৰেকিং নিউজটো যদি মই কালি এটা চেনেল খোলোঁ মোৰ চেনেলটো ব্ৰেকিং নিউজ কেনেকুৱা হ'ব এতিয়া ধৰক যে এটা ঘটনা হ'ল যে আমাৰ বৰ্ণিত এটা এতিয়া আমি আৰু ইছলামৰ ভাষণ নুশুনো ব্ৰেকিং নিউজ আছে এজন
কেয়া খোদা মোৰ কাষতে পৌঁছো মোৰ কাষতে মোৰ সদায় দুটি মন মৰম পগলা হৈ গুচি যায় সপোন গলে হিয়াখন হিয়াতে বান্ধিলে দুপনে দুটি মন মৰম পগলা হৈ গুচি যায় সপোন গলে হিয়াখন হিয়াতে বান্ধিলে দুপনে ও জুনৰে ছবিটি নালাগে আমনি চাই চাই ও হবানে কোৱানা ও তুমি মোৰে কইনা ও বুকুতে বাখনা সাৰ পাই ও দেখাই দেখিছে তোমালৈ মই পগলা তুমি নাজানা হ'বলা যাম এদিন সঁচাকৈ তোমাৰে ঘৰলৈ দহৰা মই তোমাৰে হৈ এই গীতটি লিখিছে মোৰ বন্ধু ৰিকিবল সি অলৰেডি উপস্থিত আছে বহুত দেৰি হ'ল তাৰ গা বেয়া তথাপি ইয়াৰ পিছতে আমি তেওঁক আমন্ত্ৰণ জনাম এটা ৰিকিবলৰ বাবে হাত চাপৰি দেই মোৰ প্ৰতিটো গীতৰ আঁৰৰ মানুহজন এই গীতটি গাইছোঁ সকলোৱে একেলগে এবার হজু করে ভালো গেল আশীর্বাদ তোমার মুখনি তোমার ছবিটি নালাগে আমনি চাই চাই হবনে কোৱানা তুমি মোৰে কইনা বুকুতে বাখনা সাৰ পাই দেখিছে তোমালৈ মই পগলা তুমি নাজানা হ'বলা যাম এদিন সঁচাকৈ তোমাৰে ঘৰলৈ দহৰা মই তোমাৰে হৈ যাম এদিন সঁচাকৈ তোমাৰে ঘৰলৈ দহৰা মই তোমাৰে হৈ হাত ঘুরে আগতে থাকিবা মোৰ যাতনা বুকুৰে কৰিবা দূৰ ঘুরে আগতে থাকিবা মোৰ যাতনা বুকুৰে কৰিবা দূৰ নাচাবা নাচাবা আনৰ চকুলৈ নাযাবা নাযাবা আনৰ কাষলৈ নাচাবা নাচাবা আনৰ চকুলৈ নাযাবা নাযাবা আনৰ কাষলৈ দেখাই দেখিছে তোমালৈ মই পগলা তুমি নাজানা হ'বলা যাম এদিন সঁচাকৈ তোমাৰে ঘৰলৈ দহৰা মই তোমাৰে যাম এদিন সঁচাকৈ তোমাৰে ঘৰলৈ দহৰা মই তোমাৰে যাম এদিন সঁচাকৈ তোমাৰে ঘৰলৈ দহৰা মই তোমাৰে থেংক ইউ আশা কৰিছোঁ এই গীতটিয়ে যেন মৰম আদৰি লয় তই অলপ এটি নাচ গীত গাইছোঁ নাচিব পৰা এটি গীত আমাৰ তো গাইছে আজিলৈ ইমানখিনি আছিল যদি ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু চেনেলটো যদি নতুনকৈ আহিছে তো ছাবস্ক্ৰাইব কৰি ৰাখিব তো চলো বাই বাই